চাওক, আজি বাওখুংগুৰি শপত গ্ৰহণ বুলিয়েই নহয়, বিভিন্ন জেগাত ব্লক কমিটি বা ডিষ্ট্ৰিক্ট কমিটি আমি গঠন কৰি আছোঁ। ৰাইজৰ সঁহাৰি যথেষ্ট পাইছোঁ। ৰাইজে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে, ৰাইজে আমাক সঁহাৰি জনাইছে। সেই হিচাপত আমি আগুৱাই গৈ আছোঁ। এতিয়া কথা হ'ল, আজি আমি APB কৰিব ওলাইছোঁ। 17 বছৰ BPF চৰকাৰ কৰিছে। 17 বছৰ BPFৰ অৱশ্যে বিৰোধিতাই কৰিছিলোঁ। মই এপছৰ লগত আছিলোঁ। এপছৰ লগত থাকি মই UPPL কৰিলোঁ, APPLৰ চেণ্ট্ৰেল কমিটিত আছিলোঁ। কিন্তু 17 বছৰে BPF যি কৰিছে সেইটো আপোনালোকে চবেই জানে বা BTAD জনতাই জানে। এতিয়া নেক্সট 5 বছৰ আহিলে প্ৰমোদ বড়ো চৰকাৰ, যি পৰিৱৰ্তনৰ শ্লোগান লৈ প্ৰমোদ বড়ো আহিছিলে BTADত চৰকাৰ গঠন কৰিছিলে, সেয়া এক মানে ভুৱা প্ৰতিশ্ৰুতিহে হ'ল। আজি চাওক, আজি প্ৰমোদ বড়ো এনেকুৱা এটা শ্লোগান দিছিলে যে আমি হিন্দু, মুছলিম, বড়ো, ৰাজবংশী ভাই ভাই। কিন্তু চৰকাৰত অহাৰ লগে লগে সকলো পাহৰি গৈ সেই সকলোৱে মানে ৰজা হৈ গ'ল। আজি আমি প্ৰতাৰণা বুলি হৈছোঁ। আমাক অৱহেলিত কৰিছে, বঞ্চনা কৰিছে, প্ৰবঞ্চনা কৰিছে আমাৰ লগত। যাৰ কাৰণে আমি আজি গুৰুত্বপূৰ্ণ এটা স্থান পায়ো মই UPPL বাদ দি পেলাই আহি APBত যোগদান কৰি আজি কোকৰাঝাৰ জিলাৰ জেনেৰেল ছেক্ৰেটাৰী এডমিট হিচাপে মই ইয়াত মানে স্থান পাইছোঁ আৰু অঞ্জলি দৈমাৰীৰ নেতৃত্বত আমাৰ যিটো APB দল গঠন হৈছে, এই APB দলটোৰ দৰকাৰ আছে, প্ৰয়োজন আছে BTADত। যেনেকৈ কৈছিলে প্ৰমোদ বড়োৱে কৈছিলে যে পৰিৱৰ্তন দৰকাৰ, প্ৰমোদ বড়ো চৰকাৰ। এতিয়া আমি ক'ব খোজোঁ পৰিৱৰ্তন দৰকাৰ, অঞ্জলি দৈমাৰীৰ APB চৰকাৰ দৰকাৰ। আৰু বাওখুংগুৰি সমষ্টিত আমাৰ উদাংশ্ৰীৰ দৰকাৰ আছে। কাৰণ আজি UPPLে যিখিনি কৰি আছে তাৰ কাৰণে আজি সকলোৰে মোহভংগ হৈছে। কোনো এজন মানে আমাৰ যিখিনি অনাবড়ো মানুহ, কোনো এজন অনাবড়ো মানুহে আজি তাত কোনো সুবিধা পোৱা নাই। আমাক কৈছিলে আপোনালোকে আমাক সংগ দিয়ক, আমাক হেল্প কৰক, আমাৰ লগত থাকক, আপোনালোকক মাইনৰিটি ডেভেলপমেণ্ট বৰ্ডৰ চেয়াৰমেন দিম, MCLA নমিনেট MCLA দিম। কিন্তু নমিনেট MCLAও দিয়া নহ'ল, মাইনৰিটি ডেভেলপমেণ্ট বৰ্ডো দিয়া নহ'ল, বা অন্য জনগোষ্ঠীৰ যিবিলাক ডেভেলপমেণ্ট নামমাত্ৰহে, কোনো কামত একো কৰা নাই। ফুটুকাৰ ফেন হৈ মানে ভাহি উঠিছে কি। যাৰ কাৰণে আমি এতিয়া অঞ্জলি দৈমাৰীৰ নেতৃত্বত যিটো দল গঠন হৈছে APBক আমি আগুৱাই লৈ যাম। APBৰ লগত আমি খোজত খোজ মিলাই আগুৱাই যাম। ধন্যবাদ। কিমানটা চিট দখল কৰিব পাৰিব বুলি ভাবে? আমি মিনিমাম 10টা চিট ল'ম এইবাৰ। নতুন দল হিচাপে আমি 10টা চিট ল'ম। যিটো ৰাইজৰ সঁহাৰি দেখিছোঁ, আমি 10টা চিট পাবলৈ সক্ষম হ'ম। কোকৰাঝাৰ ডিষ্ট্ৰিক্ট হিচাপে কেইটা দখল কৰিব আপোনালোকে? কোকৰাঝাৰ ডিষ্ট্ৰিক্ট হিচাপে আমি কোকৰাঝাৰ ডিষ্ট্ৰিক্টত 3টা পাম। ব্লক APB গঠন কৰা আৰু শপত গ্ৰহণ লোৱা হৈছে। কাৰ্যসূচী কেনেকুৱা চলিছে আৰু কেনেদৰে আগুৱাই আছে APB দল? নমস্কাৰ। যিটো নতুন কমিটি অল্টাৰনেটিভ পাৰ্টি অফ বড়োলেণ্ড, যিটো নতুন কমিটিৰ আজি ব্লক কমিটিৰ 11 নং বাওখুংগুৰি সমষ্টিৰ ব্লক কমিটিটো গঠন হ'ল আৰু কমিটিৰ শপত গ্ৰহণ হ'ল। গতিকে আমি জানো এই নতুন পাৰ্টিৰ মানে 11 নং বাওখুংগুৰি সমষ্টিৰ প্ৰায়বোৰ UPPLত থকা আৰু BPFত থকা সিহঁতৰ দুৰ্নীতি কূটনীতি চবেই গম পায়। যেনেকুৱা মানুহ আমাৰ নতুন কমিটিলৈ প্ৰায় অঞ্চলত 80% মানুহ আমাৰ পাৰ্টিত যোগদান কৰি আছে আৰু আহি আছে, আৰু কিছুমানে যদি নোহোৱা আছে কুচকাচ কৰি আছে, ইলেকশ্যনৰ আগতে আহি যাব। আমাৰ কোনো টেনশ্যন নাই। তো ইলেকশ্যন আমাৰ পাৰ্টিটো বহুত হেপী। ৰাইজে কিয় ভোট দিব আপোনালোকক? আমাক ভোট দিব আমাৰ যিহেতু নতুন দলটো, আমাৰ নতুন দলৰ নীতি নিয়ম চাইহে ভোট দিব। আমাৰ এই দুৰ্নীতি কূটনীতি মানে যাতে আমাৰ দলত নাই, সেইকাৰণে আমাক ভোট দিব। UPPL দল কাম কৰিব পৰা নাই নেকি? যিহেতু একো কাম কৰিব পৰা নাই UPPL দল। আমাৰ 11 নং বাওখুংগুৰি সমষ্টিৰ ৰাস্তা যাবই নোৱাৰিব। সেইটো আগৰ যিখিনি ৰাস্তা বনোৱা আছিল পূৰা ভাঙি চাঙি গৈছে। গাড়ী গ'লে গাড়ী টাইম পামচাৰ হৈ যায়, চাইকেল গ'লে আৰু চাইকেলৰ ৰিংটো বেয়া হৈ যায়। গতিকে UPPLৰ মানুহ ভোট নিদিয়ে। UPPLৰ মানুহ ভোট নিদিয়ে। আৰু UPPLৰ মানুহ যিমান মানুহ আছে চব নতুন পাৰ্টিলৈ আহি আছে, এই অল্টাৰনেটিভ APB পাৰ্টিলৈ আহি আছে। ময়ো আগতে UPPL দলত আছিলোঁ। এতিয়া ময়ো মানে এই অল্টাৰনেটিভ পাৰ্টিত আহি পেলাই যোগদান কৰি অল্টাৰনেটিভ পাৰ্টিৰ কাম কৰি আছোঁ। মই 11 নং বাওখুংগুৰি সমষ্টিৰ ব্লক কমিটিৰ ছেক্ৰেটাৰী হিচাপে মই কাম কৰি আছোঁ। প্ৰাৰ্থী হিচাপে কোন আহিব আপোনাৰ বাওখুংগুৰি সমষ্টিত? প্ৰাৰ্থী হিচাপে কোন আহিব পাৰে আপোনাৰ উদাংশী নাৰ্জাৰী বাইদেউ আহিব পাৰে।